হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভালেই আছে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। মানে আমি আজি এতিয়া যাবলৈ গৈ আছোঁ তেজপুৰলৈকে। তো আমি যাম ট্ৰেইনেৰে, সেইটো কাৰণে আমি আহি আছোঁ মানে এতিয়া ৰঙিয়া ষ্টেচনলৈকে। তো আমি পালোহিয়ে ৰঙিয়া ষ্টেচন। তো মোৰ লগৰ কেইজনে মানে কৈ আছিলে যে তাহাঁতক তেজপুৰ যাব তেনেকৈ। তো মই যিহেতু তেজপুৰত আছিলোঁ, তো সেইটো কাৰণে মানে সিহঁতে কৈছে কি তুমি তেজপুৰ চিনি পোৱা, গতিকে তুমি আমাক লৈ যাবা আৰু তুমিও যাবা তেনেকৈ। তো ময়ো ভাবিলোঁ যে ইহঁতৰ লগত যোৱাও হ'ব, মানে ফ্ৰেণ্ডছৰ লগত যোৱা যোনটো ফূৰ্তি হয় সেইটো বহুত বেলেগ হয়। তো তেনেকৈ যোৱাও হ'ব আৰু লগতে পুৰণি স্মৃতিবোৰ এবাৰ ৰিকল কৰাও হ'ব। তো তেনেকৈ বুলি পেলাই ওলাই আহিলোঁ। আৰু চাওক কিমান এক্সাইটেড হৈ আছে তাই। কিয় যাবা তেজপুৰ? তো আমি তাই যাব আৰু এজনী যাব। তো আমি এনেকৈ তিনিজনী যাম। মানে আমি 5জনী যোৱাৰ কথা আছিলে, কিন্তু দুজনী ভাগৰ কিবা বেমাৰ হ'ল। তো সেইটো কাৰণে সিহঁত দুজনী নাযায়। তো আমি তিনিজনী যাম। আৰু যিহেতু মই তাত আছিলোঁ, গতিকে তাত মোৰ বহুত কেইজনী ফ্ৰেণ্ডছ আছে। তো আমি তাৰে কাৰোবাৰ ভাগৰ ৰুমত তেনেকৈ থাকিমগৈ। তো এতিয়া আমি ট্ৰেইনলৈ ৰখি আছোঁ। যিহেতু ট্ৰেইনখন আছে, বাট মানে লেট হৈছে মানে টাইমটো। তো সেইটো কাৰণে আমি অকণ টাইম বহি আছোঁ আৰু আহি পেলাই আমি অকণমান কফি চফি খাই লৈছোঁ। তো ফাইনেলি আমি এতিয়া যাবলৈ লৈছোঁ। তো এতিয়া হৈছে 3:45। তো আমি ফটাফট গৈ লওঁ। প্ৰায় 3 ঘণ্টামান অহাৰ পাছত আহি পেলাই আমি এতিয়া ৰঙাপাৰা ষ্টেচন। মানে ইয়াতে যিহেতু 15 মিনিট 20 মিনিট তেনেকৈ ৰখায়। তো সেইটো কাৰণে আমি তাতে নামিলোঁ। যিহেতু আমি মানে ৰাতিপুৱাতে ভাত খাই পেলাই আমি ক্লাছলৈ গৈছিলোঁ। ক্লাছৰ পৰা আহি পেলাই আমি আৰু একোৱেই খোৱা নাই। তো ডাইৰেক্ট আমি ষ্টেচনলৈ গুচি আহিছিলোঁ আৰু ষ্টেচনত মানে আমি চাহ খাইছিলোঁ। সেয়াই, তো আমাৰ তাৰ বাহিৰে একোৱেই খোৱা নাই। সেইকাৰণে বহুত ভোক লাগিছে। তো আমি ভাবিলোঁ যে কিবা খাই লওঁগৈ তেনেকৈ। আৰু তাত নামিয়ে ফাৰ্ষ্টত আমি পুৰি দেখিলোঁ। তো ইহঁতে কৈছে কি পুৰিয়ে খাওঁ বোলে, পেট ভৰিব অকণমান তেনেকৈ। তো জানে ট্ৰেইন মানে ষ্টেচনৰ চাহ বা পুৰি কেনেকুৱা। তো সেয়াই আৰু ইয়াতে চয়া জেংচৰ তেনেকৈ কিবা অলপ বনাইছে আৰু পুৰি তেনেকৈ মানে খাবলৈ ইমান টেষ্টি নাছিলে। আৰু লগতে বহুত ঠাণ্ডা হৈ আছিলে, তো টান তেনেকুৱা হৈ আছিলে। কিন্তু উপায় নাই, ভোক লাগি আছে। তো সেইটো কাৰণে আমি ফটাফট খাই মেলি লৈছোঁ। আৰু খাই অহাৰ পাছত আমি লগৰ এজনী ৰুমলৈ গুচি আহিলোঁ। আৰু চাওক তাইক ইমান ধুনীয়াকৈ ভাত বনাই পেলাই থৈ দিছে আমালৈকে। তো থেংকছ সেইটো কাৰণে। আৰু আমাৰ কাৰণে এখন বিচনা তেনেকৈ ৰেডি কৰি দিছে। তো আমি তিনিজনী একেলগতে মানে থাকিম আৰু তেনেকৈ। তো এতিয়া শুই যাওঁ। তো কালি ৰাতিপুৱা লগ পাইছোঁ। 7:59 a.m. তো আজি আমি এতিয়া উঠিলোঁ আৰু উঠি একদম পূৰা গা পা ধুই মেলি ৰেডি। আৰু এতিয়া আমি যাবৰ কাৰণে ওলাই আছোঁ। আৰু এইপিনে আমাৰ এখেতৰ হেয়াৰ ষ্টাইল কৰি দিব লাগে। তো এতিয়া ধুনীয়াকৈ হেয়াৰ ষ্টাইল কৰি দিম। তাৰপিছত এইপিনে তাই ওলাই আছে। হাই এতিয়া আমি ওলাই লওঁ। আৰু আমাৰ বিচনাখনৰ অৱস্থা নোহোৱা হৈ আছে, কাৰণ আমি পূৰা কাপোৰ একদম হেৰি কৰি থৈ দিছোঁ। আমি এতিয়া আহি আছোঁ আৰু আহি পেলাই কি আমি ইয়াতে কিবা খাই ল'লোঁ। আৰু তাৰপিছত এতিয়া মানে এই জেগাবোৰ এতিয়া আহিছোঁ যে মানে মিছ কৰি আছিলোঁ ন, মানে কিবা বেলেগ এটা ফিল আহি গৈছে মানে। আৰু সেইপিনে মোৰ পিছপিনে আছে আমাৰ আইতাইখন, মানে মিছ কৰি আছিলোঁ বহুত। এতিয়া আহি আছোঁ আমি আৰু সিহঁতে গৈ আছে আগত।
এতিয়া গাইজ পালোহি জাহাজ ঘাট আৰু এতিয়া আমি জাহাজ ঘাটৰ পৰা যামগৈ গণেশ মন্দিৰলৈ গণেশ ঘাটলৈ আৰু তাৰপিছত আমি যাম অগ্নিগড়লৈ হা আৰু এতিয়া পুৰা একদম ৰ'দ দিছে একো নাই ঠাণ্ডা দিন ন তো ভালেই লাগিছে বাৰু চিত্ৰ দেখা পাৰ্ক এয়া আমাৰ গৰুৱে টিকেট কাটি আছে এতিয়া আমি আহি পালোঁ কল পাৰ্কলৈ এবাৰ পিৰিকে চাই পেলাই যাওঁ আৰু অ'কে তো আমি এতিয়া ধুনীয়াকৈ ফটো চটো উঠি লওঁ আৰু এইটোও হয় বাৰু দেই একে ঠাইতে বহুত ফটো থাকিলে পিছলৈ বেয়া লাগে কিন্তু একো নাই আকৌ কেতিয়া আহিব পাৰোঁ ঠিক নাই ন ত' সেইটো কাৰণে পুৰা ফটো চটো খিচি লওঁ আৰু মই আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ দেই ইমান ধুনীয়া লাগিছে মানে বহুত বেছিয়ে ধুনীয়া এক ছেকেণ্ড অঁ ৰখিব দেই মই দেখাই আছোঁ গাইছ চাক অ' মাই গড ইমান ভাল লাগিছে পুৰা জোচত আছে একদম এতিয়া আমি অগ্নিগড়ৰ পৰা জাষ্ট ওলাইছোঁহে তাৰপিছত মই ক'লোঁ কি বোলো আমি যদি এইটো চাইডে যাওঁ মানে এইটো চাইডে যদি যাওঁ তেতিয়াহ'লে আমি মানে ভৈৰৱী মন্দিৰ লগতে বামুণী পাহাৰ তেনেকৈ বহুত খোজকাঢ়িব লাগিব মই বোলো এতিয়া ৰুমলৈ যাওঁ আৰু বেলেগলৈ নাযাওঁ বোলো বহুত ভোক লাগিব ভাতো নাই খোৱা আমি এতিয়ালৈকে নাই মানে ইহঁত একদম পুৰা জোচত আছে আৰু এতিয়া ইহঁতে মোক টানি লৈ গৈছে বোলে মই যাওঁ চাই আহিম মানে ইহঁতে পুৰা চোৱাৰ ধান্দাতে আছে আৰু লাগিলে মানে হেৰি কি কয় পেট খালিয়ে হৈ থাকক পুৰা একদম গৈ আছে মানে কেনেকুৱা খোজকাঢ়ি কেনেকুৱা পানী পিয়া লাগছে খোজকাঢ়ি কেনেকুৱা নাজানো দেই খোজকাঢ়া জুচ যে বহুত বেছি যে কি হ'ল আমাৰ হালত মানে এইটো হৈ গৈছে খোজকাঢ়ি আমি ৰেল গেটৰ পৰা এতিয়া আমি আহি পালোহি বামুণী পাহাৰ ভৈৰৱী মন্দিৰ মানে মাই থানত তো এতিয়া আছোঁ আমি বামুণী পাহাৰ মুখেদি কথা নুঘূৰা হ'ল এতিয়া আমি আছোঁ বামুণী পাহাৰত আৰু খোজকাঢ়ি আহিছোঁ ন পুৰা একদম জোচত এতিয়া একদম ধুনীয়াকৈ বহি এইপিনে এজনী আমাৰ ভৰি আৰু একদম এইপিনে পুৰা ধুনীয়া ভিউ আৰু মানে একদম পুৰা ঠাণ্ডা পৰি আছে ন ভাল লাগিছিলে আৰু এতিয়া আমি অকণমান ইয়াতে বহি মেলি অকণমান দেৰি বহিম তাৰপিছত আমি যাম ভৈৰৱী মন্দিৰ তাৰপিছত যাম আমি দেৱীসিং ঘাট তাৰপিছত ৰুদ্ৰপথ তাৰপিছত ৰুম মানে আমি গোটেই দিনটো আজি ঘূৰিবা নাই ঘূৰিবা নাই ঘূৰিম জোচ কেনেকুৱা পানী পিয়া লাগছে গুড
তো আমি এফালৰ পৰা ঘূৰি পকি মেলি মানে অগ্নিগড়ৰ পৰা বাপামুনি পাহাৰ তাৰপাছত ভৈৰৱী মন্দিৰ আৰু এনেকৈ ঘূৰি মেলি আহি লাষ্টত মানে আমি টমটমত উঠি পেলাই গুচি আহিছোঁ মানে ইহঁতক মই ৰে'ল গেটৰ পৰা পূৰা খোজকঢ়াই পেলাই লৈ গৈছোঁ মানে আমি ইয়াতো ৰখিছোঁ তাতো ৰখিছোঁ তো তেনেকৈ টমটমত প্ৰব্লেম হয় ন তো ইহঁতেও কৈছে বোলে কি আমি পূৰা জোচত মানে আৰু খোজকাঢ়ি পেলাই যাম খোজকাঢ়ি চাম তেনেকৈ তো সেইটো কাৰণে মই খোজকঢ়াই লৈ গৈছোঁ সেই তাৰপাছত মানে কি হ'ল আমি যেতিয়া অগ্নিগড় গ'লোঁ অগ্নিগড়ৰ পৰা মই কৈছে মই আৰু নোৱাৰোঁ বোলো বৈ যাওঁ ঘূৰি পেলাই সিহঁতে কৈছে নাই বোলে পূৰা জোচত আৰু লাষ্টত গৈ পেলাই যেতিয়া আমি ভৈৰৱী মন্দিৰ গ'লোঁ ভৈৰৱী মন্দিৰৰ পিছত তাহাঁতে কৈছে বোলে আৰু আমি নোৱাৰিছোঁ আমি এতিয়া টমটমত যাম বোলে তাৰপাছত উপায় নাপাই পেলাই আমি আকৌ টমটমত উঠি পেলাই গুচি আহিছোঁ আৰু আহি পেলাই আমি মানে ভাত খাইছোঁ ভাত খোৱাৰ পিছতে আকৌ মানে আমি দেৱীসিং ঘাটলৈ গৈছোঁ তো দেৱীসিং ঘাটলৈ যাওঁতে অকণমান সন্ধিয়া হ'ল মানে ছানছেটটো মানে অকণমানহে দেখিবলৈ পাইছোঁ হ'লেও বহুত বেছি ভাল লাগিলে আৰু তাৰপাছত আমি ৰাতিপুৱা আকৌ মহাভৈৰৱলৈ গুচি গ'লোঁ আৰু তাত মহাভৈৰৱত আমি চাকি জ্বলাই মেলি যিহেতু আমি যামগৈ আজি তো সেইটো কাৰণে মানে তেনেকৈ চাকি জ্বলাই মেলি তাত অকণমান টাইম থাকিলোঁ আমি মহাভৈৰৱ মন্দিৰত অকণমান টাইম কটাই মেলি তাৰপাছত আমাৰ যিহেতু 2:30 বজাত ট্ৰেইন আছিলে তো ফটাফট তাৰপৰা গৈ পেলাই ভাত খালোঁ আৰু ভাত খাই পেলাই আমি আকৌ ৰঙাপাৰা ষ্টেচনলৈ গুচি আহিলোঁ তো আহি পেলাই তাত অকণমান টাইম ৰখিলোঁ আৰু ৰখাৰ পাছতে আমাৰ ট্ৰেইন আহিলে আৰু তাৰপাছত আমি গুচি আহিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ